জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এখন চিঠি লিখিলে ফেচবুকৰ যোগেদি ক'ৰ গাঁতাৰ ভিতৰত গৈ কিনে লুকাই আছিল গম নাপাওঁ। 7 দিন পিছত তাৰ মনত পৰিলে এখন চিঠি লিখিবলৈ ফেচবুকৰ যোগেদি। চাওক কি লিখিছে, মই আপোনালোকক পঢ়ি কেনে শুনাই দি আছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ এখন মুকলি চিঠি। অসম সদায় মোৰ ঘৰ আছিল আৰু সদায় থাকিব। যিসকল লোকে মোক মৰম, সন্মান আৰু জীৱিকা দিছিল তেওঁলোক আজি দুখিত আৰু মই তেওঁলোকৰ বেদনাত সমভাগী। নীৰৱতাক ভুল বুজিব পাৰে। কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহোঁ তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছোঁ। সেইবাবেই মই এই চিঠিখন লিখিছোঁ। মই সকলোকে জনাব বিচাৰোঁ যে মোৰ লুকুৱাবলৈ একো নাই। মই পলাই যোৱা নাই। মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য দাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম আৰু SIT তথা ৰাইজৰ আগত মোৰ পক্ষ দাঙি ধৰিম। 19 ছেপ্টেম্বৰ 2025 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰত থকা অৱস্থাত আমাৰ জ্যেষ্ঠ ভাতৃ জুবিন দা সাঁতুৰি থাকোঁতে এক শোকাবহ দুৰ্ঘটনা পতিত হয়। মই দুৰ্ঘটনাৰ আগত আৰু পিছত তেওঁৰ লগতে আছিলোঁ। তেওঁক সহায় কৰিবলৈ সকলো চেষ্টা কৰিছিলোঁ আৰু তাৰপিছত তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছিলোঁ। বিভিন্ন মাধ্যমে অতি সোনকালে মোক দোষী সজাবলৈ আৰম্ভ কৰিলে আৰু মোৰ মৃত্যুৰ ভাবুকি, ঘৃণাভৰা বাৰ্তা আৰু গালিগালাজ পাবলৈ ধৰিলোঁ। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকে মোক গুৱাহাটীলৈ আহিবলৈ বাধা দিছিল আৰু মই দিল্লীত থাকিবলৈ বাধ্য হৈছিলোঁ। তেওঁক হেৰুৱাই মোৰ হৃদয়ত এনে এক শূন্যতাৰ সৃষ্টি হৈছে যি কেতিয়াও পূৰণ নহ'ব। কিন্তু তাতোতকৈ মোক ভাঙি পেলাইছে তেওঁৰ লগত আহিব নোৱাৰা, তেওঁৰ শেষ কৃতিত্ব উপস্থিত থাকিব নোৱাৰা আৰু পৰিয়ালৰ কাষত থিয় দিব নোৱাৰাটোৱে। মই অসহায় আৰু স্তম্ভিত কিয়নো মোৰ গোটেই পৃথিৱীখন সলনি হৈ গৈছে। যোৱা সপ্তাহত অনলাইন আৰু টেলিভিছনত বিয়পি পৰা উৰাবাতৰি, গালিগালাজ আৰু ভাবুকিবোৰ দেখি মই স্তম্ভিত আৰু দুখিত হৈছোঁ। কিছুমানে সেইদিনা মোক অৱহেলাৰ অভিযোগ দিছে, আন কিছুমানে দাবী কৰিছে যে মই জুবিনদাৰ নাম আৰু ধন ব্যৱহাৰ কৰি টকা লুকুৱাইছোঁ বা ব্যৱসায় গঢ়ি তুলিছোঁ। আনকি কিছুমানে কৈছে যে মই জুবিনদাৰ কপিৰাইট ৰয়েল্টি লাভ কৰিছোঁ আৰু এতিয়া ইয়াৰ একমাত্ৰ মালিক হ'ম। এই অভিযোগবোৰ সম্পূৰ্ণ মিছা। মই তেওঁৰ বিশ্বাস বা তেওঁৰ ধনৰ কেতিয়াও অপব্যৱহাৰ কৰা নাই আৰু মই কৰ্তৃপক্ষ আৰু তেওঁৰ পৰিয়ালৰ আগত প্ৰতিটো টকাৰ হিচাপ দিবলৈ সম্পূৰ্ণ সাজু আছোঁ। কপিৰাইট আৰু ৰয়েল্টিৰ বিষয়ে সত্যটো হ'ল তেওঁক ৰেকৰ্ড কৰা 38,000 গানৰ বেছিভাগেই সম্পূৰ্ণৰূপে আন মিউজিক লেবেল আৰু প্ৰডাকশ্যন হাউচৰ মালিকাধীন। তেওঁ নিজে তেওঁলোকৰ পৰা এককালীন গায়কৰ মাননি হিচাপে কেইহাজাৰমান টকাৰ বাহিৰে কেতিয়াও কোনো ধন লাভ কৰা নাছিল। তেওঁৰ প্ৰায় সকলো হিট গানকে ধৰি এইবোৰ বেছিভাগেই গান মই তেওঁৰ জীৱনত অহাৰ আগতেই ৰেকৰ্ড কৰা হৈছিল। জুবিনদাই মোক প্ৰায়ে কৈছিল কিদৰে মানুহে তেওঁক ব্যৱহাৰ কৰিছিল, কিদৰে তেওঁৰ গানে কোটি কোটি টকা উপাৰ্জন কৰাৰ পিছতো তেওঁ অসমৰ প্ৰযোজক বা মিউজিক লেবেলৰ পৰা কোনো ৰয়েল্টি পোৱা নাছিল। যিকোনো ব্যক্তিয়ে সেই প্ৰযোজক আৰু লেবেলসমূহৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি এই কথাটো পৰীক্ষা কৰিব পাৰে। 2021 চনত তেওঁ তেওঁৰ শেষৰ ফালৰ কিছুমান সৃষ্টিৰ মালিকীস্বত্ব নিজৰ লগত ৰাখিব বিচাৰিছিলে আৰু সেইবাবেই জুবিন গাৰ্গ মিউজিক LLP গঠন কৰা হৈছিল। এইটোৱেই আছিল প্ৰথম আৰু একমাত্ৰ ব্যৱসায় য'ত আমি দুয়ো অংশীদাৰ আছিলোঁ। এই প্ৰতিষ্ঠানৰ অধীনত আমি 20টাতকৈ অধিক গান মুকলি কৰিছিলোঁ, য'ত মুঠ বিনিয়োগ আছিল প্ৰায় 10 লাখ টকা আৰু তাৰে 6 লাখ টকা তেওঁ নিজে বিনিয়োগ কৰিছিল। এই গানবোৰৰ পৰা অহা ৰেভিনিউ প্ৰতি মাহে মাত্ৰ কেইহাজাৰমান টকা। প্ৰতিটো টকা কোম্পানীৰ একাউণ্টলৈ যায় আৰু আজিলৈকে কোনো এটাও পইচা ওলোৱা নাই। জুবিন দাই LLPৰ 60% মালিক আছিল, যিটো এতিয়া স্বয়ংক্ৰিয়ভাৱে তেওঁৰ পত্নীৰ নামত হস্তান্তৰিত হ'ব আৰু মই মোৰ অংশৰ পৰিয়ালটোক স্থানান্তৰ কৰিবলৈ পালে সন্মানিত হ'ম। এজন সুৰকাৰ আৰু গীতিকাৰ হিচাপে তেওঁৰ ৰয়েল্টি পোনপটীয়াকৈ IPRSৰ পৰা আহে আৰু সেয়া আন কাৰো একাউণ্টলৈ যাব নোৱাৰে। তেওঁৰ মৃত্যুৰ পাছত এই সকলোবোৰ আইনীভাৱে আৰু তথ্যসংগতভাৱে তেওঁৰ পত্নীৰ হাতলৈ যাব। ওপৰৰ সকলো কথা সহজে পৰীক্ষা কৰিব পাৰি আৰু মই প্ৰতিটো প্ৰমাণ দাঙি ধৰিবলৈ সাজু। এয়া অত্যন্ত বেদনাদায়ক যে যিসকল লোকে বছৰ বছৰ ধৰি জুবিনদাক নিজৰ ব্যক্তিগত লাভৰ বাবে ব্যৱহাৰ কৰিছিল, সেইসকল লোকেই কেৱল নিজৰ দোষ ঢাকিবলৈ আৰু নিজক বচাবলৈ মোৰ বিৰুদ্ধে মিছা কথা বিয়পাইছে। অসম চৰকাৰে ইতিমধ্যে এই বিষয়টোৰ তদন্তৰ বাবে এখন বিশেষ অনুসন্ধানকাৰী দল SIT গঠন কৰিছে আৰু মই ইয়াক সন্মান জনাইছোঁ। আন সকলৰ দৰে ময়ো বিচাৰোঁ যে সত্য পোহৰলৈ আহক। মই তদন্তত সম্পূৰ্ণৰূপে সহযোগিতা কৰিম আৰু কৰ্তৃপক্ষক প্ৰয়োজন হোৱা প্ৰতিটো সবিশেষ তথ্য দাঙি ধৰিম। মই গুৱাহাটীলৈ ঘূৰি আহিব পৰা নাই। যোৱা কেইদিনমানত মোৰ ঘৰৰ বাহিৰত মানুহৰ ভিৰ হৈছে, আৰক্ষীৰ গাড়ীত আক্ৰমণ কৰা হৈছে আৰু মই হাজাৰ হাজাৰ মৃত্যুৰ ভাবুকি পাইছোঁ। পৰিয়ালৰ কোনো সদস্য উপস্থিত নথকাৰ বাবে SITয়ে মোৰ ঘৰত সোমাবলৈ বাধ্য হৈছিল। মোৰ মা আৰু ভাই ভনীসকলে নিজৰ সুৰক্ষাৰ বাবে ঘৰ এৰিছে। বন্ধু বান্ধৱ, পৰিয়াল আৰু শুভাকাংক্ষীসকলে পৰিস্থিতি শান্ত নোহোৱালৈকে মোক আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। মই আইনক সন্মান কৰোঁ, কিন্তু মই মোৰ নিজৰ জীৱন আৰু মোৰ আশে পাশে থকা লোকসকলৰ জীৱনক লৈও শংকিত।
এয়াই মোৰ অনুৰোধ, অনুগ্ৰহ কৰি কোনো ভয় বা পক্ষপাতিত্ব অবিহনে তদন্তক নিজৰ পথেৰে আগবাঢ়িবলৈ দিয়ক। ছ'চিয়েল মিডিয়াৰ উৰাবাতৰি বা উচতনিত বিভ্ৰান্ত নহ'ব। জুবিনদাৰ স্মৃতিৰ প্ৰতি সন্মান জনাই আমি শান্তভাৱে আৰু মৰ্যাদাৰে সত্যৰ সন্ধান কৰা উচিত। কৰজোৰে আৰু গভীৰ শ্ৰদ্ধাৰে সিদ্ধাৰ্থ শৰ্মা। এইখিনিয়ে আছিল সিদ্ধাৰ্থ শৰ্মাৰ চিঠিত লিখা। কিন্তু এটা কথা হ'ল, জুবিনদাই যে প্ৰগ্ৰামবোৰ যে কৰিছিলে, এই প্ৰগ্ৰামৰ পইচাবোৰৰ কথাটো সিদ্ধাৰ্থ শৰ্মাই একোৱেই নক'লে। এই পইচাবোৰ ক'ত গ'ল? যি নহওক, এইবোৰ চিন্তা কৰাৰ কাৰণে প্ৰশাসন আছে। আমাৰ চৰকাৰৰ ওচৰত এটাই দাবী যে জুবিনদা ন্যায় পাব লাগে। আজিলৈকে ইমানেই এৰিছোঁ। জয় জুবিনদা, জয় আই অসম।